নমস্কাৰ ফ্ৰেণ্ডছ, টিপ দ্য স্ক্ৰাইবছ ইউটিউব চেনেললৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, নতুন শিক্ষানীতি 2020ৰ বিষয়ে আপোনালোকে ইতিমধ্যে বহুখিনি কথা গমেই পাইছে। এই শিক্ষানীতিখন অহাৰ ফলত আমাৰ সমগ্ৰ শিক্ষালাভ আৰু শিক্ষাদান প্ৰক্ৰিয়াত কেনেধৰণৰ পৰিৱৰ্তন হ'ব আপোনালোকে চাগে অলপ হ'লেও অনুমান কৰিব পাৰিছে ইতিমধ্যে। চ' মই সেইবোৰৰ ওপৰত বিশেষ নকওঁ এই ভিডিঅ'টোত। কেৱল কিছুমান ছিষ্টেম সলনি হোৱাৰ ফলত আমাৰ এই শিক্ষালাভ আৰু শিক্ষাদান প্ৰক্ৰিয়াত কি ভাল পৰিৱৰ্তন আহিব পাৰে বা হ'ব তাৰ ওপৰত অলপ চমু আভাস দিবলৈ চেষ্টা চলাম। চ' অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈ চাব পাৰিলে। বন্ধু বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে গমেই পাইছে যে আমাৰ এই নতুন শিক্ষানীতিখন যেতিয়া বলবৎ হ'ব, তেতিয়া আমাৰ 1986ৰ পৰা চলি অহা যিখন এডুকেশ্যনেল ষ্ট্ৰাকচাৰ আছিলে 10+2+3, সেইখন সলনি হৈ গৈ পেলাই 5+3+3+4 ছিষ্টেম হৈ যাব। চ' বন্ধু বান্ধৱীসকল, এই নতুন এডুকেশ্যনেল ষ্ট্ৰাকচাৰ যিটো আহিব, সেই ষ্ট্ৰাকচাৰটোৰ প্ৰতিটো স্তৰতে আমাৰ কি ভাল পৰিৱৰ্তন আহিব পাৰে বা হ'ব, তাৰ বিষয়ত মই আপোনালোকক এটা এটাকৈ জনাম। বন্ধু বান্ধৱীসকল, এই যিটো নতুন ষ্ট্ৰাকচাৰ আমাৰ আহিব, এই ষ্ট্ৰাকচাৰটোৰ আটাইতকৈ ভাল দিশ হৈছে প্ৰথম 5 বছৰ, য'ত প্ৰাক প্ৰাথমিকত 3 বছৰ আৰু ক্লাছ 1 আৰু 2 2 বছৰ সন্মিলিত হৈ থাকিব। এই ষ্টেজটোক ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে ফাউণ্ডেশ্যনেল ষ্টেজ বুলি নাম দিছে। বন্ধু বান্ধৱীসকল, এই ষ্টেজত এই নতুন শিক্ষানীতি অহাৰ পিছত ছাত্ৰ ছাত্ৰীসকলক খেলি শিকোৱাৰ বাবে ব্যৱস্থা লোৱা হ'ব, যাৰ কাৰণে NCERTয়ে নতুনকৈ পাঠ্যক্ৰম প্ৰস্তুত কৰিব। তাৰোপৰি কিতাপৰ অতিৰিক্ত বোজা কমাই দিয়া হ'ব আৰু এই খেলি শিক্ষা লাভৰ প্ৰক্ৰিয়াটোৱে ছাত্ৰ ছাত্ৰীসকলক অধিক মনোযোগী আৰু শিক্ষাৰ প্ৰতি উৎসাহী কৰি তুলিব। ইয়াৰ ফলত কণ ছাত্ৰবোৰৰ শিক্ষা লাভৰ ভেটিত বা ফাউণ্ডেশ্যন সুদৃঢ় হৈ উঠিব আৰু এই শিক্ষা পদ্ধতিয়ে শিক্ষা লাভৰ প্ৰক্ৰিয়াটো ৰসাল কৰি তুলিব। এইবোৰ পদ্ধতি আমি বন্ধু বান্ধৱীসকল কিণ্ডাৰগাৰ্টেন স্কুলবোৰত ইতিমধ্যে দেখা পাই আহিছোঁ। বন্ধু বান্ধৱীসকল, নেক্সট ষ্টেজটো আহিব আমাৰ প্ৰিপেৰেটৰী ষ্টেজ, য'ত থাকিব আমাৰ ক্লাছ 3ৰ পৰা 5ৰ ষ্টুডেণ্টছখিনি। এই ষ্টেজত আমাৰ যিবিলাক বৰ্তমানৰ বিষয় আছে, আমাৰ গণিত, বিজ্ঞান, ইংৰাজী যেনে এইবিলাকৰ উপৰি আমাৰ NCERTয়ে নতুনকৈ কিছুমান বিষয় সংযুক্ত কৰিব, যেনে আৰ্টছ, হিউমেনিটিজ এটচেট্ৰা, যিবোৰৰ উদ্দেশ্য এটাই থাকিব, ছাত্ৰ ছাত্ৰীসকলৰ মানসিক আৰু বৌদ্ধিক বিকাশ কৰি আগন্তুক শ্ৰেণীৰ বাবে প্ৰস্তুত কৰি তোলা। বন্ধু বান্ধৱীসকল, নেক্সট আহিব আমাৰ তৃতীয়টো ষ্টেজ, যাক কোৱা হৈছে মিডল ষ্টেজ। ইয়াত থাকিব ক্লাছ 6ৰ পৰা 8ৰ ষ্টুডেণ্টখিনি। বন্ধু বান্ধৱীসকল, এই ষ্টেজটোৱে আটাইতকৈ ডাঙৰ পৰিৱৰ্তন হোৱাৰ দিশে আগবাঢ়িব আৰু ইয়াতে আমি বহুতকেইটা ভাল পৰিৱৰ্তন দেখিবলৈ পাব পাৰোঁ, কিয়নো ক্লাছ 6ৰ পৰা ছাত্ৰ ছাত্ৰীসকলে কোডিং বা কম্পিউটাৰ প্ৰগ্ৰামিং শিকিব পাব, যিটোৱে গণিত আৰু বিজ্ঞানৰ দৰে বিষয়বিলাকৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলৰ বুদ্ধিমত্তা আৰু বিচক্ষণ ক্ষমতা অধিক বৃদ্ধি কৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো নাজানে যে ইজৰাইলৰ দৰে দেশে 1970 চনৰ মাজভাগতে তেওঁলোকৰ স্কুলত প্ৰাইমাৰী লেভেলতে কোডিং শিক্ষা বলবৎ কৰিছিল। এতিয়া ইজৰাইল আৰু ছিংগাপুৰৰ দৰে দেশসমূহত প্ৰাথমিক স্তৰৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক কোডিং, ৰবটিক্স ইত্যাদি শিকোৱা হয়, যাৰ ফলত বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত এইবিলাক দেশ আজি ইমান উন্নত আপোনালোকে নিশ্চয় জানে। দ্বিতীয়টো ডাঙৰ আমাৰ ভাল দিশ হ'ব, ক্লাছ 6ৰ পৰাই আমাৰ ল'ৰা ছোৱালীসকলে বৃত্তিমূলক শিক্ষা লাভৰো সুযোগ পাব আৰু নিজা ৰুচি অনুযায়ী নিৰ্দিষ্ট বিষয়ত ইণ্টাৰ্ণশ্বিপ কৰাৰ সুযোগ পাব। এই পদ্ধতিয়ে ছাত্ৰ ছাত্ৰীসকলক অধিক কাৰ্যক্ষম আৰু উপযুক্ত কৰি তুলিব ভৱিষ্যতত চাকৰি বা জীৱিকা অৰ্জনৰ দিশত। বন্ধু বান্ধৱীসকল, আপোনালোকে সেইটো জানি আচৰিত হ'ব যে এটা সমীক্ষা মতে আমাৰ ভাৰতৰ 80% ইঞ্জিনিয়াৰ গ্ৰেজুৱেট চাকৰিৰ বাবে যোগ্য নহয়। 90.92% ইঞ্জিনিয়াৰ গ্ৰেজুৱেটে প্ৰগ্ৰামিঙত আৰু এলগৰিথমত দক্ষতা নাই। গতিকে আমি এইটো আশা কৰিব পাৰোঁ যে এই নতুন শিক্ষানীতি অহাৰ পিছত আমাৰ ল'ৰা ছোৱালীবিলাকে যেতিয়া ক্লাছ 6ৰ পৰা কোডিং, প্ৰগ্ৰামিং শিকিব পাব, হয়তো এই সমস্যাবোৰ আমাৰ নিশ্চয় দূৰ হ'ব। বন্ধু বান্ধৱীসকল, নেক্সট আহিব আমাৰ স্কুলীয়া শিক্ষাৰ লাষ্ট ষ্টেজ, য'ত থাকিব আমাৰ ক্লাছ 9ৰ পৰা ক্লাছ 12লৈকে। বন্ধু বান্ধৱীসকল, এই ষ্টেজত আমাৰ বৰ্তমান যিটো SSLC আৰু হায়াৰ ছেকেণ্ডেৰী এক্সাম হয়, এইবোৰ সম্পূৰ্ণ নাইকিয়া হৈ যাব। এই নতুন শিক্ষানীতি মতে ক্লাছ 9ৰ পৰা ক্লাছ 12লৈকে ছেমিষ্টাৰ ৱাইজ পৰীক্ষা হ'ব, বছৰত 2টাকৈ। বন্ধু বান্ধৱীসকল, এইকেইটা শ্ৰেণীৰ পাঠ্যক্ৰমবিলাকত NCERTয়ে থিয়ৰীতকৈ অধিক প্ৰেক্টিকেলত গুৰুত্ব প্ৰদান কৰিব, যাতে ছাত্ৰ ছাত্ৰীসকল ভাটৌ বিদ্যা অৰ্জন নকৰি সঁচাকৈ হাতে কামে বিদ্যা অৰ্জন কৰে।
পাঠ্যক্ৰমবোৰ এনেকুৱাকৈ প্ৰস্তুত কৰা হ'ব যাতে ছাত্ৰ ছাত্ৰীসকলে কোনো বিষয়ৰ ওপৰত গভীৰ অধ্যয়ন কৰাৰ ক্ষমতা, বিচক্ষণ ক্ষমতা আদি বৃদ্ধি হয় আৰু সেইবোৰে তেওঁলোকৰ জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰাত সহায় কৰে। নহ'লে আজিৰ সময়ছোৱাত বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰিব নোৱাৰা দেখা যায়। বন্ধু বান্ধৱীসকল, নতুন শিক্ষানীতিৰ আন এটি ভাল গুৰুত্বপূৰ্ণ দিশ এয়াও যে আমাৰ সকলো ধৰণৰ স্কুল, পাব্লিক, প্ৰাইভেট সকলোতে অন্ততঃ ক্লাছ 5লৈকে মাতৃভাষাৰে শিক্ষাদান আৰু শিক্ষা লাভ কৰাটো বাধ্যতামূলক হ'ব। ইয়াৰ ফলত বহু ল'ৰা ছোৱালী অসমীয়া হৈও অসমীয়া ক'ব আৰু লিখিব নজনা সমস্যাটো বহু পৰিমাণে হ্ৰাস হ'ব। ফ্ৰেণ্ডছ, নতুন শিক্ষানীতিৰ আন এটা ভাল দিশ হৈছে এই নতুন শিক্ষানীতি অহাৰ পিছত আমাৰ যিবিলাক কলা, বিজ্ঞান আৰু বাণিজ্য শাখা আছিলে আমাৰ হায়াৰ ছেকেণ্ডাৰীৰ পৰা, সেই ছিষ্টেমটো নোহোৱা হৈ যাব, যিটো নিশ্চয় এটা ভাল দিশ। কাৰণ কোনোবাৰ যদি ফিজিক্সৰ লগত ফিলচফি পঢ়াৰ ৰুচি থাকে তেন্তে সেইটো তেওঁ পঢ়িব পাৰিব, যিটো বৰ্তমান নোৱাৰি। বন্ধু বান্ধৱীসকল, আন এটা এই নতুন শিক্ষানীতিৰ ভাল দিশ হৈছে আমাৰ ক্লাছ 9ৰ পৰা ক্লাছ 12ৰ ছাত্ৰ ছাত্ৰীখিনিয়ে নিজৰ পচন্দৰ ভাষাত তেওঁলোকৰ পৰীক্ষাসমূহ দিব পাৰিব, যিটো নিশ্চয় এটা ভাল দিশ হ'ব। বন্ধু বান্ধৱীসকল, নতুন শিক্ষানীতিৰ আন এটি অতি আৱশ্যকীয় আৰু গুৰুত্বপূৰ্ণ দিশ হৈছে মাল্টিপল এণ্ট্ৰি আৰু মাল্টিপল এক্সিট ছিষ্টেম। বন্ধু বান্ধৱীসকল, মাল্টিপল এণ্ট্ৰি আৰু মাল্টিপল এক্সিট ছিষ্টেমটোৱে ডিগ্ৰী পঢ়ি থকা ছাত্ৰ ছাত্ৰীখিনিক যথেষ্ট লাভান্বিত কৰিব। কিয়নো কাৰণ আমাৰ বৰ্তমান যিটো আমাৰ এডুকেশ্যনেল ষ্ট্ৰাকচাৰ চলি আছে, এই এডুকেশ্যনেল ষ্ট্ৰাকচাৰ মতে আমি ডিগ্ৰী পঢ়ি থাকোঁতে আমাৰ কেতিয়াবা কি হয়, আমি 1 বছৰ বা 2 বছৰ পঢ়াৰ পিছত পঢ়া কিবা কাৰণত বাদ দিবলগীয়া হয় বা স্থগিত কৰিবলগীয়া হয়। তেনেস্থলত আমাৰ 1 বছৰ বা 2 বছৰ সেই পঢ়া শুনা কৰা কষ্টবোৰ এনে যায়। কিন্তু ফ্ৰেণ্ডছ, এই নতুন শিক্ষানীতি অহাৰ পিছত আমি যদি 3 বা 4 বছৰীয়া ডিগ্ৰী কৰ্চত যদি এবছৰ কৰোঁ তেন্তে আমি এবছৰৰ বাবে চাৰ্টিফিকেট পাম। 2 বছৰ কৰিলে আমি তাৰ বিনিময়ত ডিপ্ল'মা এখন পাম। 3 বছৰ কৰিলে ডিগ্ৰী চাৰ্টিফিকেট পাম। আৰু যদি আমি সম্পূৰ্ণ 4 বছৰীয়া ডিগ্ৰী কৰ্চ কৰোঁ তেতিয়াহ'লে আমি ৰিচাৰ্চ চাৰ্টিফিকেট এখন পাম। আনহাতে আপুনি যদি কোনো এটা বিষয় এবছৰ পঢ়াৰ পিছত বিষয়টো বদলি কৰিব খোজে তেন্তে সেই ক্ষেত্ৰতো আপোনাক সেই বিষয়টোৰ চাৰ্টিফিকেট বা ডিপ্ল'মা দিয়া হ'ব, আপুনি যিমান দিন কৰে সেই হিচাপত, আৰু তাৰ মাৰ্কছ বা ক্ৰেডিটছখিনি আপোনাৰ নতুন ছাবজেক্ট যিটো ল'ব সেই মাৰ্কছৰ লগত যোগ হৈ যাব। ফ্ৰেণ্ডছ, নতুন শিক্ষানীতি 2020ৰ আন এটা ভাল গুৰুত্বপূৰ্ণ দিশ এয়া হ'ব যে আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীখিনিক এখন 360 ডিগ্ৰী ৰিপৰ্ট কাৰ্ড দিয়া হ'ব, য'ত তেওঁলোকৰ সৰ্বাংগীন উন্নতিৰ ওপৰত ভিত্তি কৰি নম্বৰ বা ক্ৰেডিটছ দিয়া হ'ব। কাৰণ এজন শিক্ষাৰ্থীৰ শিক্ষা লাভৰ মানদণ্ড আমি কেৱল পৰীক্ষাত পোৱা নম্বৰ চাই পেলাই দিব নালাগে। কিয়নো কোনোবা ল'ৰা ছোৱালীৰ কোনোবা আন ক্ষেত্ৰত প্ৰতিভা বা স্কিল থাকিব পাৰে। গতিকে আমি সকলো দিশবোৰ চাই আমি সকলো ছাত্ৰ ছাত্ৰীকে উৎসাহিত কৰাটো অতি দৰকাৰ। গতিকে এই পৰিৱৰ্তনবিলাক নিশ্চয় ভাল হ'ব আগন্তুক দিনত। বন্ধু বান্ধৱীসকল, নতুন শিক্ষানীতিৰ মই আৰু এটা ভাল দিশ এয়া দেখিছোঁ যে যিবিলাক ল'ৰা ছোৱালীয়ে ভৱিষ্যতত শিক্ষক হ'ব বুলি লক্ষ্য ৰাখিব তেওঁলোকে ক্লাছ 12ৰ পিছতে 4 বছৰীয়া ইণ্টিগ্ৰেটেড BEd কৰ্চ কৰিলেই হৈ যাব। ফ্ৰেণ্ডছ, এই 4 বছৰীয়া ইণ্টিগ্ৰেটেড BEd কৰ্চখন 2030 চনৰ পিছত সকলো ইনষ্টিটিউটবিলাকত বাধ্যতামূলক হৈ যাব। গতিকে এয়া নিশ্চয় এটা ভাল খবৰ হ'ব। যিবিলাক আমাৰ ল'ৰা ছোৱালী ভৱিষ্যতত শিক্ষক হ'ব বুলি আশা ৰাখিব তেওঁলোকে আমাৰ এতিয়া দৰে 3 বছৰ ডিগ্ৰী কৰাৰ পিছত আকৌ 2 বছৰ BEd কৰিবলগীয়া দৰকাৰে নহয়। চ' ফ্ৰেণ্ডছ, মোৰ দৃষ্টিত মই জাষ্ট এইকেইটা পজিটিভ ছাইডছ আমাৰ নতুন শিক্ষানীতিখনৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। কিন্তু আমি সকলোৱে জানো এই নতুন শিক্ষানীতিখন যেতিয়া সম্পূৰ্ণভাৱে বলবৎ হ'ব তেতিয়া ইয়াতকৈ বহুগুণে ভাল পৰিৱৰ্তন আমি দেখা পাম আগন্তুক দিনত। অৱশ্যে এখন শিক্ষানীতি একেদিনে বলবৎ হোৱাটো সম্ভৱেই নহয়। আমাৰ নিশ্চয় সময় লাগিব আৰু কেইবছৰমান গোটেই সম্পূৰ্ণভাৱে বলবৎ হ'বলৈ। কিন্তু আমি আশা কৰিব লাগিব যাতে সকলোখিনি ঠিক ঠাকে হৈ যাওক। কাৰণ এনেকুৱা এখন শিক্ষানীতি আমাৰ শিক্ষা ব্যৱস্থাৰ বাবে অতি আৱশ্যকীয় হৈ পৰিছে। যিয়ে নহওক আমি সকলোৱে আশাৰ লগতে চেষ্টাও কৰিব লাগিব এনেকুৱা এখন শিক্ষানীতি যেন অতি সোনকালে আমাৰ সমগ্ৰ ভাৰততে বলবৎ হওক। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো মোৰ ইমানেই আছিলে। আশা কৰিছোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে তেন্তে প্লিজ এটা লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা ধৰণৰ ভাল ভিডিঅ' পাই থাকিবলৈ আগন্তুক দিনত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। জয় অসম, জয়